নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ টপিকটো অলপ বেলেগ ধৰণৰ, কাৰণ আজিৰ টপিকটো কেৱল সাপৰ ওপৰত হ'বলৈ গৈ আছে, অনলি স্নেক বাইটৰ ওপৰত হ'বলৈ গৈ আছে। কাৰণ আজি দুদিন আগতে এনেকুৱা এটা ঘটনা হ'ল আমাৰ কোকৰাঝাৰ জিলাতে। এগৰাকী মহিলা মানুহ তেওঁক নিজৰ পাকঘৰখনত কাম কৰি থকা অৱস্থাত এডাল সাপে দংশন কৰে, আৰু সেই সাপডালে দংশন কৰা মানুহগৰাকী নেদেখিলে যে তেওঁক সাপে দংশন কৰিছে। তো যাৰ কাৰণে তেওঁ ঘটনাটো গভীৰভাৱে লোৱা নাছিলে আৰু তেওঁ নিজৰ মতে নিজে কাম কৰি আছিলে। পিছত সময় গৈ আছে, পাৰ হৈ গৈ আছে, মহিলাগৰাকী অস্থিৰ হৈ আছে। অস্থিৰ হৈ থকা দেখি যেতিয়া পৰিয়ালৰ মানুহে সেই মহিলাগৰাকীক হস্পিটাললৈ লৈ যায়, তেতিয়ালৈকে আচলতে বহুতখিনি দেৰি হৈ যায়, বহুত পলম হৈ যায়, যাৰ কাৰণে মহিলাগৰাকী নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈ গ'ল। তো এনেকুৱা হোৱাৰ এটাই কাৰণ যে সেই মহিলাগৰাকীয়ে বা তেওঁলোকৰ ফেমিলিৰ মানুহে নাজানিলে যে এইটো আচলতে এটা সাপে কামোৰা জেগা, বা সেই জেগাখিনি চাই গম নাপালে যে এইটো সাপৰ কামোৰ। তো আপোনালোকে কেনেকৈ গম পাব যে সাপে কামুৰিছে? যদি কোনোবাই দেখা পায় সাপে কামোৰা, সেইটো বেলেগ কথা, তেতিয়াতো গম পাবই যে সাপে কামুৰিছে। যদি কোনোবাই সাপে কামোৰে আৰু সেই মানুহজনে সাপডালক নেদেখে, তাৰে পিছত যেতিয়া দেখিব যে ইয়াতে মোক কিবাহে কামুৰিছে, তো কেনেকৈ গম পাব আপোনালোকে যে এইটো এটা সাপে কামোৰা জেগা বা সাপে কামুৰিছে? তো চাওক, এটা কথা মই প্ৰথমে কৈ ল'ব বিচাৰিছোঁ। সাপ দুই ধৰণৰ থাকে। প্ৰথমটো হ'ল বিষাক্ত সাপ আৰু অবিষাক্ত সাপ, আৰু কিছুমান আছে মিডলি ভেনামাছ, মানে ইমান বিষাক্তও নহয় আৰু একেবাৰে অবিষাক্ত নহয়, অলপ বিষ থাকে আৰু। তো এতিয়া কথাটো হ'ল, যদি বিষাক্ত সাপ হয়, যদি বিষাক্ত সাপে কামুৰি থাকে, তো সেই কামোৰা জেগাখিনিত এনেকুৱা ধৰণৰ এটা চিন হ'ব। আৰু যদি অবিষাক্ত সাপে কামোৰে, তো সেই জেগাখিনিত এনেকুৱা ধৰণৰ এটা চিন দেখা পাব। বিষাক্ত সাপে কামুৰিলে কেৱল দুটা চিন দেখা পাব, তাত দুটা ফুট দেখা পাব। তো সেইটো আপোনালোকে গম পাব লাগিব যে এইটো এটা বিষাক্ত সাপে কামুৰিছে, আৰু তেতিয়া লৰালৰিকৈ সেই মানুহজনক বা সেই মহিলাগৰাকীক খুব সোনকালে হস্পিটাললৈ লৈ যাব লাগিব। আৰু যদি অবিষাক্ত সাপে কামোৰে, তেতিয়াতো গমেই পাব, তাত বহুকেইটা চিন থাকিব, মানে বহুতকেইটা দাঁত তাত বহাই দিয়ে কামুৰি। তো তেতিয়া গম পাব, আৰু তেতিয়া ইমান ভয় খোৱাৰ দৰকাৰ নাই। তেতিয়া লগালগে কোনোবা এখন ফাৰ্মাচীত গৈ পেলাই এটা টিটানাছ মাৰি দিলে হ'ল। এতিয়া কথাটো হ'ল যে আগৰ দিনত যেতিয়া কাৰোবাক সাপে খুটিছিল, সাপে কামুৰিছিল, তেতিয়া মানুহে কি কৰিছিল? তেতিয়া কিন্তু হস্পিটাললৈ যোৱা নাছিল। প্ৰথম অৱস্থাত কি কৰে, বেজ বেজালি, ওজা এইবোৰক মাতি আনি জৰা ফুকা কৰিব দিয়ে। তো জৰা ফুকা কৰাৰ পিছত যেতিয়া মানুহজন ঢুকায়, মানুহজন মৰি যোৱাৰ পিছত, তেতিয়াহে মানে বহুতখিনি মানে হস্পিটালত যাব নে ক'ত যাব নে কি কৰিব, তেতিয়াহে বুদ্ধিবিলাক ওলায়। কিন্তু আগতে যদি হস্পিটাল লৈ যায়, তেতিয়া মানুহজন কিন্তু নমৰে, মানুহজন বাচি যায়। তো সেইটো এটা ভুল আছিল আমাৰ, যে সাপে কামোৰাৰ পিছত কোনো অজা, কোনো বেজ, কোনো কবিৰাজে সেই মানুহগৰাকীক বা সেই ব্যক্তিগৰাকীক ভাল কৰিব নোৱাৰে। এইটো মিছা কথা। কাৰণ উচিত সময়মতে যদি আমাৰ বডিত এণ্টিভেনম পুছ নকৰে, তেতিয়া কিন্তু সেই মানুহজনৰ বাচাৰ কোনো আশা নাই। আৰু যদি সময়মতে হস্পিটাল গৈ পায়, সময়মতে যদি মেডিকেলৰ সহায় লয়, সময়মতে যদি চিকিৎসকৰ সহায় লয়, তো চিকিৎসকে তেতিয়া সময়মতে তেওঁক এণ্টিভেনম পুছ কৰিব। তো এণ্টিভেনম পুছ কৰাৰ পিছত মানুহজন সুস্থ হৈ যাব। কিন্তু সময় পাৰ হোৱাৰ পিছত গ'লে তেতিয়া একো লাভ নহয়। সেইটো হয়তো আপোনালোকেও ভালকৈ জানে। যদি সাপে কামোৰে, বিষাক্ত সাপে যদি কামোৰে, খুব সোনকালে আপোনালোকে লৈ যাওক। কাৰণ এডাল যদি ফেটি সাপে কামোৰে বা যিকোনো বিষাক্ত সাপ এডালে যদি কামোৰে, 2.5 পৰা 3 ঘণ্টামান সময় থাকে সেই মানুহজনৰ হাতত। তো সেই সময়ৰ ভিতৰত আপোনালোকে হস্পিটাল সেই মানুহগৰাকীক পঞ্চাব লাগিব, তেতিয়াহে সেই মানুহজনৰ বাচাৰ আশা থাকে। আৰু এনেকুৱা কাম নকৰিব যে সাপে কামুৰিছে, প্ৰথমে আপোনালোকে ওজা মাতি আনিলে, জাৰা ফুকা কৰিব দিছে, যেতিয়া ওজাই কৈ দিলে যে মানুহজন এতিয়া নহ'ব আৰু, যে আমাক অলপ আগত মাতি আনিলে আমি হয়তো মানুহগৰাকীক বচাব পাৰিলোহেঁতেন, তাৰ পিছত যে আপোনালোকে মেডিকেল লৈ যাব, সেইটো নহয়। সাপে কামোৰাৰ লগে লগে হস্পিটাল লৈ যাওক, মানুহজন নিশ্চয় বাচিব, ভাল হ'ব। কিন্তু সময় পাৰ হোৱাৰ পিছত কৰিলে কিন্তু তেতিয়া একো লাভ নহয়। তো মোৰ আজি এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য, কাৰণ আমি গম নাপাওঁ বা গম নোপোৱাকৈ কিছুমান মানুহে সাপে কামোৰাৰ পিছত নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হৈ যায়, যাতে এনেকুৱা নহয়। কাৰণ আমাৰ সমাজত সাপ যদি আছে, তো কামুৰিবই, সেইটো একো ডাঙৰ কথা নহয়। সাপ থাকিলে সাপ কামুৰিবই। কিন্তু সাপে কামুৰিলেও বৰ্তমান উপায় আছে, মানুহ বাচাৰ উপায় আছে। আজিকালি বৰ্তমান চব মেডিকেল, চব হস্পিটালতে স্নেক এণ্টিভেনম পোৱা যায়। গতিকে আপোনালোকে দেৰি নকৰি খুব সোনকালে মানুহজনক বা সেই ব্যক্তিগৰাকীক হস্পিটাললৈ নিয়াৰ ব্যৱস্থা কৰিব। মানুহজন নিশ্চয় সেই বিপদটোৰ পৰা উদ্ধাৰ হ'ব। তো এয়াই আছিল আজি মোৰ এই ভিডিঅ'টো, বা এইখিনি কথা আপোনালোকক জনাবলগীয়া আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগ পাম বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ।